মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ তৃতীয় পাঠ অৰূপৰ আবেদন। আহাচোন পাঠটোত এবাৰ চকু ফুৰাই লওঁ। বহুদিনৰ মূৰত অৰূপ আজি স্কুললৈ আহিছে। তাৰ খা খবৰ লোৱাত লগৰীয়াহঁত ব্যস্ত। এনেতে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউ আহি শ্ৰেণীকোঠাত সোমাল। সোমায়েই তেওঁ অৰূপক দেখি সুধিলে, অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা। কিবা অসুখ বিসুখ হৈছিল নেকি? হয় বাইদেউ, বুলি সি তাৰ জেপৰ পৰা এখন কাগজ উলিয়াই শিক্ষয়িত্ৰী বাইদেউৰ হাতত দিলে। তেখেতে কাগজখন মেলি চাই পঢ়িলে। শ্ৰী হৰি সহায়, নামশালা, টাং 15-5-13। পূজনীয়া বাইদেউ, প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব। যোৱা 5-5-13 তাৰিখে মই গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিলোঁ। খাই অহাৰ পৰাই মোৰ পেট চলা আৰম্ভ হৈছিল। মা দেউতাহঁতে কিবা কিবি খুৱাইছিল, কিন্তু পেট চলা বন্ধ নহ'ল। শেষত ডাক্তৰক দেখুৱাই মোক চেলাইন দিবলগীয়া হৈছিল। তাৰ পাছতো দুৰ্বল হৈ থকা বাবে এইকেইদিন স্কুললৈ আহিব পৰা নাছিলোঁ। এতিয়া অলপ ভাল পাইছোঁ। এই 10 দিন স্কুলত উপস্থিত থাকিব নোৱাৰিলোঁ। অনুগ্ৰহ কৰি অনুপস্থিত থকা দিনকেইটাৰ বাবে ছুটী মঞ্জুৰ কৰে যেন। এয়ে মহোদয়াৰ ওচৰত মোৰ সৰল মিনতি। শ্ৰদ্ধাৰে ইতি আপোনাৰ প্ৰিয় ছাত্ৰ অৰূপ হাজৰিকা, পঞ্চম মান, ক শাখা, ৰোল নং 7। চিঠিখন পঢ়ি উঠি শিক্ষয়িত্ৰী বাইদেৱে ক'লে, অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ। কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। চিঠি আৰু আবেদন একে নহয়। মই তোমালোকক শিকাই দিছোঁ ৰ'বা। ভৱিষ্যতে তোমালোকে এনেধৰণেৰে আবেদন লিখিবা। এই বুলি ৰেহেনা বাইদেৱে বৰ্ডত এনেদৰে লিখি দিলে। আবেদন। নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু। পঞ্চম শ্ৰেণী ক শাখাৰ শ্ৰেণী শিক্ষয়িত্ৰী মহোদয়াৰ জৰিয়তে। বিষয় ছুটী মঞ্জুৰিৰ আবেদন। তাৰিখ 15-5-13। মহাশয়, বিনীত নিবেদন এই যে পেট চলা ৰোগত ভোগাৰ বাবে যোৱা 5-5-13 তাৰিখৰ পৰা 14-5-13 মই স্কুলত উপস্থিত থাকিব পৰা নাছিলোঁ। সেইকাৰণে এই আবেদনখনি সহানুভূতিৰে বিবেচনা কৰি উক্ত দিনকেইটিৰ ছুটী মঞ্জুৰ কৰিবলৈ দয়ালু মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আপোনাৰ একান্ত বাধ্য ছাত্ৰ অৰূপ হাজৰিকা, পঞ্চম মান, ক শাখা, ৰোল নং 7। অৰূপৰ পেট চলাটো সত্য। জগত হাজৰিকা, অভিভাৱকৰ চহী 15-5-13। এতিয়া চিঠি আৰু আবেদনৰ মাজত থকা প্ৰভেদ নিশ্চয় ধৰিব পাৰিছা। আবেদন আৰু চিঠিৰ লিখন শৈলী বেলেগ বেলেগ।
চিঠি আৰু আবেদনত মূল 4টা ভাগ থাকে। সেইকেইটা হ'ল শিৰোনামা, সম্বোধন, মূল অংশ আৰু সামৰণি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি চিঠি আৰু আবেদন দুয়োখন একেলগে এবাৰ চকু ফুৰাই লওঁ। তোমালোকে মন কৰিবা, অৰূপে শ্ৰেণী শিক্ষয়িত্ৰীলৈ লিখা চিঠিখন এবাৰ চোৱা। তাৰ শিৰোনাম অংশ চোৱা। চিঠিখনৰ ওপৰ অংশৰ একেবাৰে সোঁকোণত লিখা আছে নামশালা আৰু তলত তাৰিখ আছে 15/5/13। অৰ্থাৎ অৰূপে নামশালা নামৰ ঠাইখনত বহি 2013 চনৰ মে' মাহৰ 15 তাৰিখে চিঠিখন লিখিছিল। তেনেদৰে আমি সকলোৱে আনলৈ চিঠি লিখোঁতে চিঠি লিখা ঠাইৰ নাম আৰু তাৰিখ লিখিব লাগে। চিঠিৰ এই অংশটোকেই শিৰোনাম বুলি কোৱা হয়। চিঠিৰ আন এটা গুৰুত্বপূৰ্ণ অংশ হ'ল সম্বোধন। শিৰোনামাৰ তলত চিঠিখনৰ বাওঁফালে আৰম্ভণিতে পূজনীয়া বাইদেউ বুলি লিখিছে। অৰ্থাৎ চিঠিখন যালৈ লিখিছে তেওঁক সম্বোধন কৰিছে। আমি চিঠি লিখোঁতে সচৰাচৰ এনেদৰে সম্বোধন কৰোঁ। পিতৃ-মাতৃ বা জ্যেষ্ঠজনক পূজনীয়, আৰু যদি স্ত্ৰীলিংগ হয় পূজনীয়া, আত্মীয় স্বজন আৰু জ্যেষ্ঠজনক শ্ৰদ্ধেয়, আৰু স্ত্ৰীলিংগ হ'লে শ্ৰদ্ধেয়া, জ্যেষ্ঠ বিষয়া বা বিভাগীয় প্ৰধানক মহোদয় বা মহোদয়া, সন্মানীয় পদবীত থকাসকলক মাননীয় বা মাননীয়া, বন্ধু বান্ধৱী বা সৰুসকলক মৰমৰ বা প্ৰিয় বুলি সম্বোধন কৰিব পাৰোঁ। ইয়াৰ উপৰিও মান্যজনে অৰ্থাৎ ডাঙৰসকলে পুত্ৰ, কন্যা, ছাত্ৰ-ছাত্ৰী, জী জোৱাইলৈ লিখিলে কল্যাণীয় বা কল্যাণীয়া সম্বোধন কৰিব লাগে। তাৰ পিছত আহিল মূল অংশ। সম্বোধনৰ তলত সাদৰ সম্ভাষণ জনোৱাৰ পাছত ঘৰৰ আন সদস্যলৈ শ্ৰদ্ধা মৰম জনাই পুনৰ বক্তব্য প্ৰকাশ কৰিব লাগে। চিঠিৰ এই অংশত নিজৰ খা-খবৰ, সুখ দুখ, আনন্দ বেদনা, অভাৱ অভিযোগ, ব্যক্তিগত চিন্তা ভাৱনা ব্যক্ত কৰিব লাগে। এই অংশত যালৈ চিঠি লিখা হয় তেওঁলোকৰ খা-খবৰ সোধাৰ উপৰিও নিজৰ পৰিয়াল, অঞ্চল বা বিদ্যালয়ৰ ঘটনা আদিও ব্যক্ত কৰিব পাৰি। আৰু একেবাৰে শেষত বিদায় সম্ভাষণ বা সামৰণি। চিঠিৰ এই ভাগত সিটোপক্ষৰ উত্তৰ কামনা কৰি পত্ৰ লিখকে চিঠিৰ সামৰণি মাৰিব লাগে। সদৌ শেষত ইতি তোমাৰ বন্ধু বান্ধৱী বুলি নিজৰ নামটো লিখিব লাগে। কিন্তু ব্যক্তি বিশেষে সামৰণিৰ সম্বোধন বেলেগ বেলেগ হয়। যেনে পৰিচিত ব্যক্তি, আত্মীয় স্বজন, বন্ধু বান্ধৱী আদিৰ বেলিকা ইতি আপোনাৰ, তোমাৰ, তোৰ বুলি লিখি নিজৰ নাম বা চহী বা ঘৰত মতা নাম, পৰিচিত নাম আদি লিখিব লাগে। সন্মানীয় ব্যক্তিলৈ লিখা চিঠিত ইতি আপোনাৰ গুণমুগ্ধ, নিমন্ত্ৰণী পত্ৰত সচৰাচৰ ইতি বিনীত, বিনয়াবনত ভৱদীয়, কৰ্তৃপক্ষলৈ অধ্যক্ষ, প্ৰধান শিক্ষক লিখিলে ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ-ছাত্ৰী। কাৰ্যালয় বা ব্যৱসায় সংক্ৰান্তীয় চিঠিত ইতি আপোনাৰ বিশ্বাসী লিখিব লাগে। সম্বন্ধ বিশেষে ইতি আপোনাৰ, তোমাৰ শুভাকাংক্ষী, সেৱক আদি লিখিব লাগে। আৰু সদুশেষত খামৰ ওপৰত চিঠিৰ খামত যালৈ চিঠি পঠোৱা হয় তেওঁৰ অৰ্থাৎ পাবলগীয়াজনৰ পিনক'ডসহ সম্পূৰ্ণ ডাক ঠিকনা দিব লাগে। তেনেদৰে প্ৰেৰকৰো নাম ঠিকনা লিখিব লাগে। গতিকে কম কথাতে শুৱলাকৈ চিঠি লিখিব পৰাটো এটা ভাল কলা আৰু চিঠি পালে উত্তৰ দিয়াটো প্ৰয়োজনীয় শিষ্টাচাৰ।
চিঠি আদান প্ৰদানৰ জৰিয়তে মানুহৰ মাজত সদ্ভাৱ প্ৰীতি আৰু সামাজিক সম্পৰ্ক গঢ়ি উঠে মনৰ ভাৱ মুকলিকৈ প্ৰকাশ কৰাৰ বিশ্বাসযোগ্য সহজ উপায় হৈছে চিঠি এতিয়া চিঠি বুলি ক'লে চিঠি আমি 4 প্ৰকাৰৰ পাওঁ প্ৰথম হ'ল ব্যক্তিগত চিঠিপত্ৰ দ্বিতীয়তে আবেদন পত্ৰ তৃতীয়তে ব্যৱসায়িক চিঠিপত্ৰ আৰু চতুৰ্থত কাৰ্যালয় সম্বন্ধীয় চিঠিপত্ৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু ব্যাকৰণখিনি আলোচনা কৰিম আজিলৈ ইমানতে এৰিছোঁ বাই বাই